নমস্কাৰ বন্ধুসকল, মই প্ৰিয়াঙ্কি বৰাই সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅলৈ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম অতি সহজে ঘৰতে কেনেদৰে আইচক্ৰীম তৈয়াৰ কৰিব পাৰি। সো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভাল লাগে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহক ভিডিঅ'টো আমি আৰম্ভ কৰো। আইচক্ৰীম বনাবলৈ আমাক লাগিব কাষ্টাৰ্ড পাউডাৰ, চেনি, কনডেন্স মিল্ক, গাখীৰ, ক্ৰীম আৰু কাজু বাদাম। সো এইখিনি বস্তু হ'লে আমি ঘৰতে সহজ উপায়েৰে আইচক্ৰীম বনাব পাৰিম। এতিয়া আমি গেছটো অন কৰি কেৰাহীখন পাতি গাখীৰখিনি ইয়াত দি দিছোঁ। এতিয়া আমি বাকি থকা গাখীৰখিনিৰে কাষ্টাৰ্ড পাউডাৰখিনিৰ এটা পেষ্ট বনাই লৈছোঁ। আপোনালোকেও ঠিক একেদৰে কৰি যাব। এতিয়া আমি গাখীৰখিনি এনেকৈ লৰাই থাকিম যাতে গাখীৰখিনি লাগি নধৰে আৰু উতলি পৰি নাযায়। আপোনালোকে গাখীৰখিনি উতলি নোযোৱালৈকে এনেকৈ লৰাই থাকিব। এতিয়া দেখিছেনে আমাৰ গাখীৰখিনি উতলিছে। এতিয়া মই ইয়াত চেনি এড কৰিম। চেনি মই ইয়াত 4 চামুচ দিছোঁ। চেনিখিনি দিয়াৰ পিছত মই আকৌ এইখিনি এবাৰ লৰাই দিছোঁ যাতে চেনিখিনি গাখীৰৰ লগত ভালদৰে মিহলি হৈ যায়। এতিয়া আমাৰ চেনিখিনি গাখীৰৰ লগত ভালদৰে মিহলি হৈ গ'ল। এতিয়া আহক আমি নেক্সট প্ৰচেছলৈ যাওঁ। এতিয়া মই ইয়াত কাষ্টাৰ্ড পেষ্টখিনি এড কৰিম। কাষ্টাৰ্ড পেষ্টখিনি এড কৰাৰ আগত মই এইখিনি ভালদৰে এবাৰ চামুচেৰে লৰাই লৈছোঁ যাতে এইখিনি তলত গোটা হৈ ৰৈ নাযায়। কাষ্টাৰ্ডখিনি দিয়াৰ পিছতে আমি হেতাৰে এইখিনি লৰাই থাকিম যাতে ইয়াৰ মিশ্ৰণটো ভাল হয়। ইয়া দেখিছেনে আমাৰ গাখীৰ আৰু কাষ্টাৰ্ডৰ মিশ্ৰণটো কিমান স্মুথ হৈছে। আপোনালোকেও এনেদৰে লৰাই থাকিব যেতিয়ালৈকে মিশ্ৰণটো স্মুথ হৈ নাযায়। দেখিছেনে এইখিনি আমাৰ কিমান ধুনীয়া হৈছে। এতিয়া আমাৰ এইখিনি বনোৱা কমপ্লিট হৈ গ'ল আৰু এতিয়া আমি এইখিনি ঠাণ্ডা হ'বৰ কাৰণে অন্য এটা পাত্ৰলৈ কাঢ়ি লৈছোঁ। এতিয়া আমি এইখিনি অলপ সময় ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। এয়া চাওক এইখিনি আমাৰ ভালদৰে ঠাণ্ডা হৈ গৈছে। এতিয়া আহক আমি নেক্সট প্ৰচেছলৈ যাওঁ। এতিয়া মই মিক্সাৰ জাৰত অলপমান ক্ৰীম লৈ লৈছোঁ। ক্ৰীম মই আমুলৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিকোনো ক্ৰীম ব্যৱহাৰ কৰিব পাৰে। ইয়াত মই 1 চামুচমান কনডেন্স মিল্ক লৈছোঁ। এইটো মই এনেদৰে কাষত এটা ফুটা কৰি লৈছোঁ যাতে মই এইটো পিছতো ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া মই তৈয়াৰ কৰি থোৱা কাষ্টাৰ্ড আৰু গাখীৰৰ মিশ্ৰণখিনি একেলগে ইয়াত গোটেইখিনি দি দিছোঁ। এতিয়া আমি এইখিনি ভালদৰে যাতে মিক্স হৈ যায় তাৰ বাবে আমি গ্ৰাইণ্ডাৰত দি দিছোঁ। এয়া চাওক গোটেইখিনি কিমান সুন্দৰকৈ মিক্স হৈ গৈছে। এতিয়া আমি এইখিনি এটা এয়াৰটাইট কণ্টেইনাৰত বাকি দিছোঁ। আপোনালোকেও আইচক্ৰীম বনাওঁতে এয়াৰটাইট কণ্টেইনাৰে ব্যৱহাৰ কৰিব যাতে ইয়াত বৰফ জমা নহয়। এতিয়া আমি মিহিকৈ কাটি থোৱা কাজু বাদামখিনি ইয়াৰ ওপৰত এনেকৈ দি দিছোঁ। মই কাজু বাদামখিনি এইকাৰণেই দিছোঁ যাতে ইয়াৰ সোৱাদটো আৰু অলপ ইনহেঞ্চ হয়। এতিয়া মই ইয়াৰ ঢাকনিখন মাৰি ইয়াক 4 পৰা 5 ঘণ্টামানলৈকে ফ্ৰিজত ৰাখি থ'ম। এয়া মই 5 ঘণ্টাৰ পিছত ফ্ৰিজৰ পৰা উলিয়াই আনিছোঁ।
আৰু এয়া চাওক কিমান ধুনীয়া হৈছে আমাৰ আইচক্ৰীমটো আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে মোক কমেন্ট কৰি জনাবচোন মই ইয়াৰ ওপৰত পৰিবেশনৰ কাৰণে দুটামান কাজু বাদাম দি দিছো এয়া চাওক আমাৰ আইচক্ৰীমখিনি কিমান ক্ৰিমি হৈছে আৰু এতিয়া এইখিনি মই এটা বাটিত আপোনালোকক লৈ দেখুৱাইছো এয়া দেখিলেনে আমি কিমান সহজতে ঘৰতে আইচক্ৰীম তৈয়াৰ কৰিব পাৰো আপোনালোকেও ঘৰতে এবাৰ ট্ৰাই কৰি চাবচোন মোৰ বিশ্বাস আছে আপোনালোকেও খাই ভাল পাব So বন্ধুসকল এয়াই আছিল ঘৰতে আইচক্ৰীম বনোৱাৰ সহজ পদ্ধতি যদি ভিডিওটো চাই ভাল পালে তেন্তে লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে যিসকলে মোৰ চেনেলটো অলৰেডি সাবস্ক্ৰাইব কৰিলে তেওঁলোকক মোৰ অশেষ ধন্যবাদ আৰু যিসকলে মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানতে সামৰিছো ধন্যবাদ